বাজেট 2020-21 যি বাজেট আজি মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে। অসমৰ প্ৰত্যেকটো স্তৰৰ জনগাঁথনিৰ লগত সম্পৰ্ক ৰখা এখন বাজেট। সৰ্বাংগীন উন্নয়নৰ কথা তাত উল্লেখ আছে আৰু সকলো ধৰণৰ ঔদ্যোগিক উন্নয়নৰ পৰা কৃষি উন্নয়নলৈকে আৰু যুৱকসকল ছাত্ৰ ছাত্ৰীসকল আমাৰ ঐতিহ্য সংস্কৃতিৰ ক্ষেত্ৰত সকলোতে বাজেটত যি ধনৰ আবণ্টন হৈছে সঁচাকৈ শলাগ হ'বলগীয়া। বিৰোধী দলসমূহে যিটো এইটো নিৰ্বাচনমুখী বাজেট বুলি কৈছে, ইয়াত নিৰ্বাচনমুখী কোনো কথাই নাই। প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ বাজেট আমাৰ সক্ষম চৰকাৰে ৰাইজৰ আগত উত্থাপন কৰি আহিছে, বিধানসভাত উত্থাপন কৰি আহিছে আৰু সেইমতে কাম কৰি গৈ আছে। অতি সুন্দৰ বাজেট। মই তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বাজেটখন এখন বিশেষকৈ অসমৰ যিবিলাক প্ৰান্তীয় শ্ৰেণীৰ লোক আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে অতি সুফলদায়ক হ'ব বুলি মই ভাবোঁ। লগতে এই বাজেটখনৰ যিবিলাক লক্ষ্য ধাৰ্য কৰা হৈছে সেই লক্ষ্যবিলাক যদি সঁচা অৰ্থত ৰূপায়ণ কৰিব পৰা হয় তেতিয়াহ'লে অসম সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। বাজেটত 7খন জিলাৰ প্ৰায় 122 কিলোমিটাৰ ৰাস্তা উন্নতীকৰণ আৰু বহলকৰণৰ এটা প্ৰপ'জেল লোৱা হৈছে। আমি জানো অসমৰ ৰাস্তা পদূলিবিলাক বহুত ঠেক আৰু বিভিন্ন অঞ্চলত বা বিভিন্ন নগৰ অঞ্চলত খুব যান জঁটৰ সৃষ্টি হয়। গতিকে এই কামটো যদি কৰিব পৰা হয় নিশ্চয় কিছু উপকৃত হ'ব। ঠিক তেনেকৈ অন্ন যোজনা আঁচনিত 462 কোটি ধাৰ্য কৰিছে। এইখিনিয়ে আমাৰ যিখিনি প্ৰান্তীয় দুখীয়া লোক তেওঁলোকক উপকৃত কৰিব বুলি ক'ব পাৰি।